নমস্কাৰ আজি আপোনালোকৰ ওচৰলৈ পনীৰ স্যান্ডউইচৰ এটা টেষ্টি আৰু হেলদি ৰেচিপি লৈ আহিছোঁ। এই স্যান্ডউইচটো বনাবলৈ খুবেই সহজ আৰু এই স্যান্ডউইচটো খাবলৈতো টেষ্টি হয়েই লগতে হেলদিও হয়। আপুনি যদি ডায়াবেটিছ পেচেণ্ট বা ওয়েট লছ কৰিব ট্ৰাই কৰি আছে এই স্যান্ডউইচটো আপুনি গিল্ট ফ্ৰী হৈ খাব পাৰিব। স্যান্ডউইচটো বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰেডিয়েন্টছখিনি হ'ল ব্ৰাউন ব্ৰেড, পিঁয়াজ, গাজৰ, তিয়ঁহ, দৈ। মই ইয়াত গোটা দৈ লৈছোঁ, কেপচিকাম, পুদিনা চাটনি আৰু পনীৰখিনি এনেকৈ কাটি লৈছোঁ। প্ৰথমতে মই এটা পাত্ৰত গোটেই ভেজিটেবলছখিনি, দৈ আৰু চাটনিখিনি দি ল'লোঁ। তাৰপিছত তাত আন্দাজমতে নিমখ দিলোঁ আৰু চিলি ফ্লেক্স দিছোঁ, তাৰপিছত অৰেগানো পাউডাৰ দিছোঁ আৰু মিক্স কৰি ল'লোঁ। এতিয়া মই এখন ব্ৰেড লৈ তাত ফিলিংখিনি ভালকৈ দি দিম। তাৰ ওপৰত আপুনি চীজ এনেকৈ গ্ৰেট কৰি দিব পাৰে। এইটো কমপ্লিটলি অপশ্যনেল হয়, আপোনাৰ লাইকিঙৰ ওপৰত। আপুনি যদি দিব ইচ্ছা নকৰে আপুনি নিদিব পাৰে। এই পনীৰৰ টুকুৰাটো দি দিম তাৰ ওপৰত আৰু আনখন ব্ৰেড দি দিছোঁ। এনেকৈ মই বাকী কেইখনো ৰেডি কৰি ল'ম। এতিয়া আপোনাৰ যদি চেণ্ডউইচ মেকাৰ আছে আপুনি তাত বনাব পাৰে, নাইবা আপুনি টাৱাতো বনাব পাৰে। এতিয়া মই চেণ্ডউইচ মেকাৰটোত দুটা ছাইডতে অলপ বাটাৰ দি লৈছোঁ যাতে চেণ্ডউইচটো লাগি নধৰে। আপুনি ঘি বা অলিভ অইলো দিব পাৰে। চেণ্ডউইচকেইটা 1 মিনিটতকৈ বেছি আমি কুক কৰিব নালাগে, কাৰণ ভিতৰত দৈ আছে, ভেজিটেবলছ আছে, সেইবোৰ কুক হৈ চেণ্ডউইচকেইটা চগি হৈ যাব পাৰে। চাওকচোন চেণ্ডউইচকেইটা বাহিৰৰ পৰা কিমান ক্ৰাঞ্চি হৈছে। এই চেণ্ডউইচখিনি আপুনি ঘৰত বনোৱা পুদিনা ধনিয়াৰ চাটনি বা কেটচাপৰ লগত খাব পাৰে। এয়া চাওক, প্ৰস্তুত হৈ গ'ল আমাৰ টেষ্টি আৰু হেলদি পনীৰ চেণ্ডউইচ। ইয়াত মই আপোনালোকক দেখাব বিচাৰিছোঁ পনীৰখিনি আমি কেনেকৈ বেলেগ ধৰণে চেণ্ডউইচৰ মাজত দিব পাৰোঁ। তো এয়া মই পনীৰখিনি ক্ৰাছ কৰি লৈছোঁ, তাৰপিছত আগতে বনাই লোৱা ষ্টাফিংটোৰ লগত মিক্স কৰি লৈছোঁ ভালকৈ। তাৰপিছত ব্ৰেডৰ মাজত এনেকৈ সৰহকৈ ষ্টাফিংখিনি দি আগৰ নিচিনাকৈ চেণ্ডউইচ মেকাৰত বনাই ল'লোঁ। এই ৰেচিপিটো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। এইটো মোৰ প্ৰথম ভিডিঅ' হয়, কিবা ভুল হ'লে আঙুলিয়াই দিব। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।